হাই এভৰিৱান, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলো ভালে আছে। মই জুৰি ব্লগলৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আৰু আজি আমি আহিছোঁ এই জেগালৈ য'ত নেকি আমি ভিডিঅ' এটা বনাব আহিছোঁ, নীলাক্ষীবাৰ তো মিচিচিপি নদীখন। তো ভিডিঅ'টো চাই কেনে পালে মোক জনাব, কিয়নো মই বহুত দিন হৈছে ভিডিঅ'ত দিব পৰা নাই, অসুখ হৈ আছিলে। চ' সেইকাৰণে অলপ দিন হৈছে ভাল পাইছোঁ, সেইকাৰণে ভাবিলোঁ আজি এটা ভিডিঅ'কে বনাওঁ। আৰু জেগাটোকো চাওকচোন, ইমান ধুনীয়া। এয়া আমি ইয়ালৈকে আহিছোঁ, ঘৰৰ পৰা বেছি দূৰ নহয়। ইয়াতে আহি আপোনালোকৰ অলপ সময় জিৰালোঁ, আহি পাইছোঁ মানে জিৰাই মেলি আপোনালোকৰ আগত লগ হ'লোঁ। চ' এতিয়া ইয়াতে আমি ভিডিঅ'টো বনাম আৰু ভিডিঅ'টো চাই কেনে পালে মোক জনাব। চ' ভিডিঅ'টো শেষলৈ চাবলৈ নাপায়। ফাইনেলি ভিডিঅ'টো বনাই হৈ গ'ল। আপোনালোকে সকলোৱে চাব। এইটো ভিডিঅ' দিয়াৰ পাছতে মই আপলোড কৰিম সেই ভিডিঅ'টো, আৰু ভিডিঅ'টো কেনে হৈছে মোক জনাব। আমি এতিয়া বৰ্তমান ভিডিঅ' বনাই আহিলোঁ, জাষ্ট ঘৰলৈ গৈ আছোঁ। তাৰপিছত আপোনালোকক ভিডিঅ'টো দেখুৱাম, ত' সকলোৱে চাব। নাচা হৈ গ'ল, আমি ঘৰলৈ আহিছোঁ। বহুত গৰম, এই গছৰ তলতে জিৰাই আছোঁ। ইমান গৰম থাকিব পৰা নাই। ল'ৰা কোচতে আছে। আমাৰ ৰুম আহি পাই গৈছোঁ, ইয়াৰ পৰা আপোনালোকক দেখাব পাৰি। আমি ৰুম আহি পালোঁ। চ' বহুত গৰম, ভাগৰো লাগিছে। ভিডিঅ'টো আজি ইমান দীঘলীয়া নকৰোঁ। চ' ভিডিঅ'টো চাই কেনে পালে জনাব, লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব। আৰু সকলোৱে ভালে ভালে থাকক, আশা কৰোঁ সকলোৰে ভালে ভালে যায় দিনবোৰ। চ' আকৌ লগ পাম মোৰ ভিডিঅ'ৰ লগতে ছাবস্ক্ৰাইব কৰি দিব, লগতে থকা বেল আইকনটো বজাই দিব। চ' আজিলৈ আহোঁ, বাই বাই।